নমস্কাৰ, মই আজিও এই অনুষ্ঠানটোৰ মাজলৈ আহিছোঁ আপোনালোকৰ লগত কিছু কথা পাতিবলৈ। এই অনুষ্ঠানটো মই আগৰ পৰাই কৰি আছোঁ, জনতাৰ কণ্ঠ যিটো অনুষ্ঠান আপোনালোকে জানেই। যিটো অনুষ্ঠানত মই একোটা বিষয় বাছনি কৰোঁ আৰু সেই বিষয়ৰ ওপৰত কথা পাতোঁ। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আপোনালোকৰ মতামত আমাক জনাব। আজি মই কবিতা শীৰ্ষক এটা বিষয়ৰ ওপৰত কথা পাতিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ লগত আছে মোৰ সহপাঠী বৰ্তমান তেওঁ এটা শ্ৰদ্ধাৰ কামৰ লগত জড়িত, শিক্ষকতা বৃত্তিৰ সৈতে জড়িত। লগতে উদীয়মান যুৱক হিচাপে মোৰ লগত আছে বিক্ৰম কলিতা। দুয়োজনে কবিতা সম্পৰ্কে আমাক বহু কথাই ক'ব, লগতে কবিতা পাঠ কৰিও শুনাব। যাওঁচোন আমি পোনপ্ৰথমে বিক্ৰম কলিতাৰ ওচৰলৈ। কিনো কয় আৰু কি কবিতা শুনায় অকণমান শুনো। বিক্ৰম, হয় কবিতা সম্পৰ্কে তোমাৰ মতামত আৰু কেনেকুৱা ধৰণৰ কবিতা আজি তুমি শুনাম বুলি ভাবিছা আমাক? যিকোনো এটা কবিতা তুমি এটা শুনোৱা, যিহেতু আমি আহ, কবিতাৰ কথাৰেই আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। হয় হয় কবিতাই আমি পাঠ কৰিম বুলি অনুষ্ঠানটো কৰিছোঁ। সেইবাবে তুমি অলপ হয় কবিতা শুনোৱা আমাক, কেনেকুৱা ধৰণৰ কবিতা শুনোৱা। হয় প্ৰথমে মই আৰম্ভণিতে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু লগতে আপোনাকো ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়াকে এই অনুষ্ঠানটো পতাৰ কাৰণে। মই আৰম্ভণি কৰোঁ কবিতা দ্বাৰাই। তো কবিতাটো আপোনাৰ, এক মিনিট। কবিতাটোৰ শিৰোনামা হ'ল নাটঘৰ, আৰু কবি আপোনাৰ নলিনীবালা দেৱী। কবিতাটো মই গাই দিছোঁ। বিফলতা লৈয়েই এই ৰচিলো জীৱন গীতি, সৰি পৰে দুচকুৰ নীৰ। বিশাল বিশ্বত মাথো নয়নৰ লৰে মোৰ, উপচিল সাগৰৰ তীৰ। জীৱন সপোন স্মৃতি দিঠক মৰিচিকা, ছয়াময়া ছবি সপোনৰ, জীৱনৰ অৱশেষ বিফলতা হাঁহ হতাশ, জোখ মাখ আপোন পৰৰ। কোন মহাশূন্য ভেদি আহিছিলো অকলৈ, তাকে বহি ভাবো মনে মনে। বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল, কিনো পালে মানুহ জীৱনে। জীৱন নাটৰ ভাও কতনো কৰিলো শেষ, কৰি গলো কত অভিনয়। কতজনে কত ৰূপে জীৱনৰ ভাও দি দি, ভাঙি গল মাথোন হৃদয়। ভাঙিল জীৱন নাট পৰি গল জবানিকা, পুৱতিৰ তৰাও লুকাল। শূন্য আজি নাটঘৰ স্মৃতিৰ শলিতা জ্বলি, বহি বহি ৰাতিটো পুৱা। কত দিন কত ৰাতি কত উৎসৱ গীতি, কত মৰণৰ হাহাকাৰ। ৰূপৰ তুলিকা ধৰি আকৌ নিতেই ছায়া ছবি, ফুটি উঠে ৰূপৰেখাটা। জীৱনৰ ভাও লৈ লাগিছে ভাগৰ আজি। এইখিনিতে অলপমান হেৰি হৈ গ'ল, লাইনটো যি মোৰ হওক একজেক্টলি যি হওক, মনত ভাল নাছিল। লাগিলে। এটা ভাল লাগিছে। এটা আদৰ্শৱান কবিতা আৰু যিটো নলিনীবালা দেৱী লিখিছিলে। হয় কবিতাটো বহুত কৰি পেলাই ভাল লাগে কবিতাটো, পঢ়ি ভাল লাগে, শুনি ভাল লাগে। এতিয়া মই বসন্ত কলিতাৰ ওচৰলৈ আহিছোঁ। তেখেতে শিক্ষাবৃত্তিৰ লগত জড়িত এজন শিক্ষক হয়। লগতে কবিতাৰ প্ৰতি কেনেকৈনো আকৰ্ষিত হ'ল, কেনেকৈ ইনস্পায়াৰ হ'ল, অকণমান আমাক কওক। লগতে কবিতা এটা শুনাওক, ভাল কবিতা এটা, যিহেতু আজি কবিতাৰ কথা পাতিম বুলিয়েই অনুষ্ঠানটো কৰিছোঁ। কবিতা সম্পৰ্কে কথা পাতিম আমি আৰু কবিতা শুনিম। বসন্ত কলিতা, এতিয়া আপুনি আমাক ভাল কবিতা পাঠ, লগতে কেনেকৈনো ইনস্পায়াৰ হ'ল কবিতাৰ প্ৰতি, এইটো কথা অকণমান আমাক কওক। হয় নমস্কাৰ। যদি ভাল লাগিল এনেকুৱা এটা অনুষ্ঠানত মোক এড কৰিছা, তো বিক্ৰমকো ধন্যবাদ থাকিল। ধুনীয়া কবিতা এটা গাই দিলে নলিনীবালা দেৱীৰ।
দেৱীদেৱৰ তো ভাল লাগিছে আজি এনেকুৱা এটা মোমেণ্টত আৰু প্ৰথমে মই কবিতা বুলি ক'লে বহুত কবিতাৰ প্ৰতি যথেষ্টখিনি মোৰ এটা আকৰ্ষণ মানে আছে ইণ্টাৰেষ্ট আছে হয় ইণ্টাৰেষ্ট কবিতাক লৈ তো সেইবাবেই আজি মই কবিতা নিমন্ত্ৰণ বহুতো কৰিছোঁ আমাৰ কবিতা ভাল পোৱা এই বাবেই অনুষ্ঠানটো তো আজিৰ যুগত এতিয়া দিনত কবিতাৰ মানে গুৰুত্বটো প্ৰায় লোপ পাই আহিছে নোহোৱা হৈ আহিছে মই গতিকে যিমান দূৰ জানো তুমি কবিতাৰ কবিতা নিজেও লিখা ঠিক আছে নিজে বাৰু লিখো যদিও নিজে কবিতাবিলাক ইমান মই পাব্লিছ কৰিব পৰা নাই আৰু নিজৰ কবিতা মই আমাৰ বিদ্যালয়ৰে এখন আমাৰ ৱেল মেগাজিন হয় তাতে দি দিওঁ এনেকে তথাপিও মই কবিতা বুলি ক'লে আমাৰ আগৰ যিবিলাক আমাৰ সাহিত্যিক কবি আমাৰ নলিনীৱালা দেৱীয়ে ক'লে যে তাৰপিছত চন্দ্ৰকুমাৰ আগৰৱালা তাৰোপৰি আমাৰ নিয়মী কবি ৰবীন্দ্ৰনাথ চৌধুৰীদেৱৰ এইবিলাক কবিতাবিলাক পঢ়ি যথেষ্টখিনি আমি আনন্দিত প্লাছ মানে এইবিলাকৰ জৰিয়তে আমি কবিতাবিলাকৰ জৰিয়তে আমাৰ মনবিলাক বহুত পঢ়িলে বহুত ভাল হয় বহুত কবিতাবিলাকে আমাৰ ভাল লাগে এতিয়া আমাৰ প্ৰায় কবিতা কমেই মানুহে পঢ়ে ফেচবুক হোৱাটছএপত সকলোৱে ব্যস্ত হৈ থাকে কবিতা কমেই পঢ়ে তথাপিও তাৰ মাজতে আমি কবিতাৰ আমি লিখিব লাগে কবিতা আমি ষ্টাডি কৰিব লাগে তাৰপৰা তুমি ক'লা যিটো কবিতা মোৰ প্ৰথমে মোৰ এটা দেশপ্ৰেমমূলক কবিতা আমাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা যিটো মোৰ দেশ কবিতাতে সেইটো কবিতা এতিয়াও মোৰ যথেষ্টখিনি কবিতাতে মোৰ ইনস্পায়াৰ মানে কৰে আকৰ্ষণ কৰে লগতে ইনস্পায়াৰ কৰে কবিতাটো অলপ মানে মনত আছে মোৰ গোটেইখিনি মনত নাই কাৰণ আজিকালি মনত থকা শক্তি কমি আহিছে গতিকে মনত যিখিনি আছে সেইখিনি মই মাতি দিছো মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে মোৰ জীৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ এনেকুৱাকে মোৰ প্ৰথম শাৰী কবিতাটো আছে গোটেইখিনি মনত নাই বাৰু ঠিক আছে ভাল লাগে এই কবিতাটো পঢ়িছোঁ বহুত ভাল লগা কবিতা এইবোৰ আৰু এইবোৰ কবিতাৰ কথা আৰু মানে প্ৰথমতে যেতিয়া কবিতাবিলাক পঢ়িছিলোঁ তেতিয়া বুজি নাপাইছিলোঁ আচলতে কি কৈছিলে এতিয়া শব্দবোৰ এনেকুৱা ইয়াৰ অৰ্থ বহুত এতিয়া অৰ্থপূৰ্ণ কবিতা কবিতাবিলাকৰ হয় এইবোৰ অৰ্থবিলাক আমি এতিয়া বুজি লৈ উঠি আমি ইয়াৰ কবিতাবিলাকৰ মহত্বটো বুজি পোৱা হৈছো সেই সময়ত আমি বুজি পোৱা নাছিলো আচলতে আৰু তাৰোপৰি বৰ্তমান নতুন উঠি অহা যিখিনি প্ৰজন্ম নতুন উঠি অহা ল'ৰা ছোৱালী খিনি এইখিনি যাতে কবিতাবিলাকৰ প্ৰতি লগত চিনাকি থাকে তাৰ বাবে এনেকুৱা অনুষ্ঠান পাতিছে আমাক ভাল লাগিছে নাই লগতে বাৰু আমাৰ লিখনিবিলাক ওলাই থাকিব লাগে এইটো অনুষ্ঠান মানে হয় অনুষ্ঠানেই হয় একচুৱেলি মই হয় সৰু সৰু ছচিয়েল যিবোৰ মিডিয়াৰ এটা আমি অনুষ্ঠান সচৰাচৰ যিখিনি সুবিধা পাওঁ আমাৰ আছে আচলতে অলৰেডি আমি সেই পইচাবোৰ দি থৈছোঁ কিন্তু আমি উপযুক্ত কামত ব্যৱহাৰ কৰা নাই তেনেকুৱা কিছুমান সৰু সৰু আছে এটা সংগ্ৰহ কৰি মই অনুষ্ঠানটো কৰিছোঁ তো ভাল ছচিয়েল লাগিছে মিডিয়াত আমি অনুষ্ঠানটোত প্ৰচাৰৰ জৰিয়তে এনেকে বহুত আমি এইবিলাক আমি ব্যৱহাৰ কৰিব লাগে আৰু এইবিলাক লিখনিবিলাক এনেকে বা আমাৰ কবিতাৰ এইবিলাক পাব্লিছ এনেকে আজিকালি যথেষ্ট আমি ছচিয়েল মিডিয়া ভালকে ইউজ কৰিলে বহুত ভাল কাম কৰিব পাৰো তো এনেকুৱাকে মানে এই পদক্ষেপটো ভাল লাগিছে হয় হয় ধন্যবাদ যিহেতু আজি কবিতাৰ কথা পাতিম বুলিয়ে আহিছোঁ কবিতা পাঠ তোমাৰ স্বৰচিত এটা কবিতা পাঠ কৰাবা নে অলপ ৰখিবা বিক্ৰমে এটা কবিতা আমাক শুনাব বিক্ৰমক আচ্ছা আচ্ছা আছে বিক্ৰম তোমাৰ লগত কবিতা তেনেকুৱা শুনাব পৰাকৈ কি ক'বা কবিতা এতিয়া মোৰ কবিতা আপোনাক মই এটা স্বৰচিত কবিতা আছিলে আচ্ছা সেইটো যিখিনি শুনাই দিওঁ মনত আছে শুনোৱা হয় কবিতাটোৰ শিৰোনাম ৰাখিছিলো মই নামটো এনেকুৱা আছিলে যে জীয়া ভূত কবিতাটো আৰম্ভ কৰো পৃথিৱীৰ চৰি কবিতাটো বেলেগ এটা কবিতা মই আবৃত্তি কৰিব লাগে বেলেগ এটা কবিতা ওলাই গৈছিল মুখত আচ্ছা তুমি ফ্ৰীলি কোৱা হয় জীয়া ভূত তোমাৰ এই জীৱনটো জীৱলোকত অভিশপ্ত জীৱন যেন অনুভৱ নহয়নে
জীৱন আলক্ষ্য দাঙি ধৰা মোৰ লক্ষ্য নহয়, নহয় অভিশপ্ত মোৰ এই শব্দ। জীৱন সন্ধিয়াত চকুত তোমাৰ জীৱন আনন্দৰ জীৱন ৰচা। কি এনে অপ্ৰশুদ্ধতাই আৱৰিছে তোমাক, যি কাৰ্য অনৈচ্ছিক তোমাৰ, তথাপিও যে বাধ্যবাধকতা বুলিতো একো নাই, এতিয়াও সময় আছে জীৱন মুক্ত হোৱা, নহলে যে অপ্ৰশুদ্ধতাই তোমাৰ পিছ নেৰে। এইখিনি আছিল। আচ্ছা আচ্ছা, ভালে হৈছে মানে বাৰু, ভাল হৈছে, আৰু ভালে ট্ৰাই হৈছে। কৰিবা পিছত ভাল লিখাৰ কাৰণে। বসন্ত, তুমি স্বৰচিত কবিতা এটা শুনোৱা আৰু, তুমি লিখা যিহেতু মই জানো। মই স্বৰচিত কবিতা সেনেকে মনত নাই। মই অলপ আগতেও কলো যে কবিতাবিলাক মনত নাথাকে, তথাপিও মই এটা কবিতা আছিল জীৱনৰ সপোনবোৰ, এনেকুৱা ধৰণৰ কবিতা এটা আছিল। তো কবিতাটো মই খুব 4 লাইন মানে মনত থাকিব চাগে। আচ্ছা, যি হওক, তথাপিও মই যিখিনি কৈছো আছে বাৰু জীৱনৰ শুনো, যিহেতু কবিতা। জীৱনৰ ৰঙীন সপোনবোৰক লৈ কবিতা লিখা আছিল এতিয়া। কবিতাৰ জীৱনৰ ৰঙীন সপোন কবিতাৰ কথালৈয়ে যিহেতু আজি আমি অনুষ্ঠানটো কৰিছোঁ, হা কবিতাই যদি হা পাঠ নকৰোঁ বা কবিতা যদি নুশুনো কেনেকৈ হ'ব। সেইটো সেইবাবে কবিতা সেইটোৱে আদৰুৱা শুনিম আৰু তোমাৰ আদৰুৱা হৈ স্বৰচিত থাকিব। এটা। ঠিক আছে, তুমি শুনোৱা। জীৱনৰ ৰঙীন সপোনবোৰ লিখি আছো, সপোনবোৰ কেতিয়াবা পূৰণ হব, তাকেই ভাবি হতাশ হৈ পৰো। মোৰ সপোনবোৰে আকাশত উৰি ফুৰে, চুব খুজিলেও ধৰা নিদিয়ে। তেতিয়া জীৱনে পাহি মেলাৰ সময় আছিল, যেতিয়া কঠোৰ শ্ৰমে জীৱনটো আৱৰি ধৰিছিল। দেউতাৰ সতে পথাৰত শইচ সিঁচি জীৱনৰ সপোনবোৰ দেখি দেখি আগুৱাই গৈছিলো। আৰু এনেকুৱা পাছৰ খিনি মনত পাহৰি গলো। আচ্ছা আচ্ছা, ভালেই হৈছে কবিতাখিনি। দুইজনৰে কবিতাকেইটা মানে ভালেই হৈছে। পাছৰ খিনি খুব ভালকে মনত নাছিল, খাপচাৰা হৈ থাকে, মিক্স মানে পাহৰি গৈছো। মানে আচলতে সেইকাৰণে আমি গোটেইখিনি টোটেল লেখা যিমান কওঁ, চৰ্চাও কম কৰোঁতো কবিতাৰ প্ৰতি। পঢ়োঁ আমি কবিতা, কবিতা শুনো, কিন্তু চৰ্চাটো আমি বহুত কম কৰোঁ কবিতাৰ প্ৰতি, সেইটো মানিব লাগিব। সেইটো মই নিজেও আমিও উপলব্ধি কৰিছো। কবিতাৰ প্ৰতি আমাৰ বহুত খিনি আমাৰ দুৰ্বলতা থাকে, যে মানে বস্তুখিনি ভালকে আয়ত্ব নকৰো। বহুত খিনি আমাৰ কৰিবলগীয়া আছে কবিতা, আৰু এইবিলাক বস্তু আমাক লাগে এইবিলাক কামত। অসমীয়া সাহিত্য, অসমীয়াৰ কাৰণে কবিতাবিলাক জীয়াই ৰাখিব লাগে। যথেষ্টখিনি সাহিত্যৰ লগতে আমাৰ শব্দ জ্ঞান যথেষ্টখিনি আয়ত্ত কৰিলে, যথেষ্টখিনি আমি আমাৰ অসমীয়া ভাষাত বাঢ়িব, গুৰুত্ব বাঢ়িব। কিন্তু আমি আজিকালি প্ৰায়ে বহুতে অসমীয়া সাহিত্যৰ, অসমীয়া কথা মানে কিছুমান শব্দ নাজানে। আজিকালি ইংৰাজী অনবৰত ইংৰাজী চলি থাকে, ত অসমীয়া বহুত শব্দও বুজি নাপায়, যাৰ ফলত কবিতাৰ গুৰুত্বটো কমি আহিছে। নাই, গতিকে সেইটোতো আমাৰো হয়, সেইটোতো হয়। কবিতাৰ প্ৰতি গুৰুত্বটো বহুত কম আজিকালি, বহুতে কমাই কৰে। তাৰ মাজতো আৰু এনেকৈ আজি বিক্ৰমে নিজে লিখিছে কবিতা, আমাৰ কাৰণে বহুত ডাঙৰ কথা। ইয়াৰ বয়সো কম বহুত। সেনেকুৱাকৈ যদি যুৱ প্ৰজন্ম, আজিৰ যুৱ যিখিনি প্ৰজন্মখিনিয়ে কবিতাৰ এনেকৈ প্ৰতি উদীয় ওলাই আহিব লাগিব, আগ্ৰহী হয়, ওলাই আহিলে তেতিয়াহ'লে ত কবিতা এনেকে আমাৰ বহুখিনি অসমত হয় নতুন নতুন কবিতা আহিব, ভাল ভাল কবিতা আহিব। আহিব। আৰু কবিতা থাকিলে আমাৰ সংস্কৃতিটো জীয়াই থাকিব, লগতে আমাৰ ভাল ভাল গীত সৃষ্টি হ'ব, ভাল ভাল সংগীত সৃষ্টি হ'ব, এনেকুৱা আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই থাকিব। যদি এনেকুৱা এইবিলাকে অনুভৱ যদি আমি নহয়নে, নাৰাখো, মই সুধিছোঁ বাৰু তোমাক, এনেকুৱা অনুভৱ নহয়নে যে পৰিৱেশে আমাৰ যে কবিতাৰ ক্ষেত্ৰত বহুত সহায় কৰে? মানে এনেকুৱা এটা পৰিৱেশ আমি নাপাওঁ নেকি, যে মানে কবিতা আমি লিখিব পাৰোঁ, কবিতাৰ প্ৰতি আগ্ৰহী হ'ব পাৰোঁ, এনেকুৱা পৰিৱেশবোৰৰ পৰাও আমি আঁতৰি চলোঁ নেকি এতিয়া অলপ? পৰিৱেশত হয়, পৰিৱেশৰ ওপৰত আগৰ পৰিৱেশ বিলাক অলপ বেলেগ ধৰণৰ এটা পৰিৱেশ আছিল, গাঁৱলীয়া পৰিৱেশটো। আজিকালি গাঁও বিলাকতো, চহৰ অঞ্চল বা বহুত যান্ত্ৰিকতা আহি গ'ল। আগত পৰিৱেশটো অলপ, পৰিৱেশে কবিতা লিখাত যথেষ্টখিনি বৰঙণি যোগায়। ত আগত সেই পৰিৱেশ, এতিয়া গাঁও বিলাকৰ সেউজীয়াটো লাহেকে নোহোৱা হৈ গ'ল, যান্ত্ৰিকতাই, ঔদ্যোগিক যিটো এটা প্ৰসাৰৰ ফলত তেনেকুৱাকে পৰিৱেশটো
হেৰি হোৱাৰ ফলত কবিতাটোৰ সেইটো কমিছে। বিক্ৰমে মই জানো বিক্ৰমে কিছুমান এনেকুৱা কাম কৰে সমাজসেৱামূলক, মানে এনেকুৱা দুখীয়া নিচলা মানুহ কিছুমানৰ কাৰণে মই নিজেই গম পাইছোঁ, কুষ্ঠৰোগী কিছুমানৰ সি মানে চুলি কাটি দিয়ে গৈ পেলাই, মানে যিবোৰ মানুহক মানে ওচৰত যাব ভয় কৰে সি মানে সেইবোৰ যায় সিহঁতক চুলি নখ দাড়ি এইবোৰ কাটি চাফ চিকুণাই দিয়ে, মানে সমাজ সেৱাৰ যিটো কাম কৰে বিক্ৰমৰ সেনেকুৱা ক্ষেত্ৰত সি সমাজ যথেষ্ট ইনস্পায়াৰ হ'ব। কবিতাৰ ওপৰত তাৰ ওপৰতো যদি দুই এটা লিখে তেনেকৈ সি কবিতাৰ প্ৰতি আগ্ৰহী হ'ব মানুহৰ মাজত পাৰিব, লগতে মানুহৰ হেৰিটো বহুতখিনি বিক্ৰমে কৰিব পাৰিব সেইফালৰ পৰা, কৰিব যিহেতু সি পাৰিব। সমাজ সেৱাৰ লগত জড়িত মই যিমান দূৰ জানো। হা হা যিহেতু সি হয় উদীয়মান এই যুৱক ক্ষেত্ৰত হিচাপে সেনেকুৱা বিক্ৰমৰ বিষয়বোৰ এই বাছি ক্ষেত্ৰত লৈ যদি অৰিহণা কবিতা লিখে যথেষ্টখিনি আছে। কাৰণ এনেকুৱা আমি কম সংখ্যককে দেখা পাওঁ যিসকলে আজিকালি এনেকুৱাকে আগবাঢ়ি নাহে। সকলোৱে আজিকালি যথেষ্টখিনি নিজৰ নামতে লাগি থাকে আৰু সমাজৰ নামত কৰিবলৈ আগ নাবাঢ়ে। তাৰ ফলত বিক্ৰমে যিখিনি কলা বা আমি যিখিনি দেখো বিক্ৰমে ভালে সেইখিনি যথেষ্টখিনি মানে উৎসাহজনক, আৰু লগতে সাধাৰণ মানুহৰ কাৰণে বহুতখিনি ভাল এটা, কাৰণ বহুত মানুহখিনি এইখিনি বিচাৰে, মৰম চেনেহখিনি বিচাৰে। আৰু আমি শিক্ষিত মানুহ বা আমি নিজকে আমাৰ লগতে বেলেগ খিনিকো উঠাই নিব লাগিব। সেইটো এটা সমাজত সেইটো এটা হয়। দায়িত্ব থাকে প্ৰতিজন নাগৰিক হেৰি হিচাপে। তো ভাল লাগিলে, বহুত কথা পাতিলোঁ কবিতা সম্পৰ্কে, কবিতাও শুনিলোঁ, নিজৰ ৰচিত কবিতা লগতে আদৰ্শৱান কবিতা আৰু দুটামানো মাতি শুনালা, বহুত ভাল লাগিলে। কেতিয়াবা আৰু নিশ্চয় আৰু এনেকে বেলেগ মানে প্ৰগ্ৰামটো হ'লে আৰু কেতিয়াবা হয়তো বিষয় লৈ আহিম এতিয়া আহিম মানে হঠাতে বস্তুটো সেই হ'লতো, গতিকে আমি ইমান হেৰি কৰিব নোৱাৰিলো। আচ্ছা। তথাপিও আমি নেক্সট কবিতা মনত ৰাখিব লাগিব বা আমি লিখিব লাগিব, আগবঢ়াই নিব লাগিব অনুষ্ঠানটো। আৰু না আমি তোমাৰ এই অনুষ্ঠানটোত এই বস্তুটো ভাল আগবাঢ়ি ভাল যাব লাগিব। কবিতা লিখক, ভাল ভাল কবিতা যিবোৰ আদৰ্শৱান লোকে লিখিছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰাৰ চেষ্টা কৰিম। কিন্তু আমাৰ অনুষ্ঠানটো সৰু বাৰু, তেওঁলোকে কিমান দূৰ আশাৰ বতৰা দিয়ে নাজানো। যি হওক, আমি আশাটিতো বন্দী। আজিলৈ ইমানতে সামৰোঁ। তোমালোক দুইজনলৈ অশেষ ধন্যবাদ, আৰু পিছত লগ পাম আমি এনেকুৱা অনুষ্ঠানৰ মাধ্যমেৰে। তোমালৈ থাকিল, কিবা ধন্যবাদ ক'বা থাকিল, আৰু বিক্ৰমে শেষত? মোৰ শুভেচ্ছা থাকিল আগুৱাই যাব লাগিব এনেকুৱা ধৰণৰ সৰু সৰুকে ডাঙৰ এটা আমি সমাজত বাৰ্তা দিব লাগিব। এনেকুৱা ধৰণৰ কবিতাই হওক, গান হওক, আমাৰ যাতে সমাজত কিছুমান সৰু সৰু মানে পদক্ষেপে ডাঙৰ কৰি পেলাই যাতে সকলোৰে মংগল হয়, তাৰে কামনা থাকিব। বিক্ৰমে কিবা ক'বা সাধু শেষত? ক'ব লগা বিশেষ একো নাই। ভাল লাগিল, বহুত বেছি ভাল লাগিল। বাকী চবতো ঠিকেই আছে। আকৌ লগ হ'ম কেৱল এনেকুৱা অনুষ্ঠান মানুহখিনি লৈ। হয় আৰু তাকেইতো, কবিতা লিখি কেৱল থাকিবা, মানুহখিনি ভালে বসন্ত ভালে কবিতা থাকিলে লিখি হ'ল। থাকিবা বিক্ৰম। নিশ্চয় নিশ্চয় হয়। নিশ্চয় নিশ্চয়। আজিলৈ শুভৰাত্ৰি। আৰু তাৰ লাষ্টৰ কথা যে মোৰ নামটোতে এটা কবিতা লিখিব পৰা যাব, যিহেতু বসন্ত, হয় হয়। বসন্ত। ঠিক আছে, ঠিক আছে। আজিলৈ সেই এৰিছোঁ, চিজনটো ধন্যবাদ। ধন্যবাদ ধন্যবাদ। ধন্যবাদ।